বন্ধুসকল, কথাৰ প্ৰতি কন্দা আৰু চিঞৰা ছোৱালীবোৰ কেনেকুৱা হয় যদি আপুনি এইটো জানি লয়, হ'ব পাৰে ৰাতি আপুনি শুব নোৱাৰিব। কথাৰ প্ৰতি কন্দা আৰু হহা ছোৱালীবোৰ হয় আচৰিত। বন্ধুসকল, আচাৰ্য চাণক্যৰ নীতি অনুসৰি এনেকুৱা ছোৱালী বহুত কোমল পুতলাৰ সমান বুলি কোৱা হয়। এনেকুৱাত আচাৰ্য চাণক্যই কয়, কথাৰ প্ৰতি কন্দা আৰু চিঞৰা ছোৱালীবোৰ কাৰোতকৈ কম নহয়। আচাৰ্য চাণক্যই কয়, চিঞৰা আৰু কন্দা ছোৱালীবোৰ চৰিত্ৰ হয় আচৰিত। কিন্তু আপুনি জানেনে, এনেকুৱা ছোৱালীক বহুত মানুহে বহুত কিবা কিবি বেয়া কথা কৈ দিয়ে। আচাৰ্য চাণক্যই কয়, যদি আপোনাৰ ঘৰতো কোনো এনেকুৱা ছোৱালী আছে য'ত কথাৰ প্ৰতি কান্দে আৰু চিঞৰে, তেন্তে আপুনি এই ভিডিঅ'টো চাওক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত এটা লাইক কৰি দিব, কিয়নো আপুনি পিছত পাহৰি যাব পাৰে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো প্ৰেছ কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। নম্বৰ 1, ছোৱালীৰ ভিতৰত সহ্য কৰিব পৰা ক্ষমতা পুৰুষতকৈ বেছি হয়। এনেকুৱাত যেতিয়া কোনো ছোৱালী কথাৰ প্ৰতি কান্দে আৰু চিঞৰি দিয়ে, তেন্তে আপুনি সেই ছোৱালীজনীক সান্তনা দিব লাগে। আচাৰ্য চাণক্যই কয়, এনেকুৱা ছোৱালী কেতিয়াও দুবাৰ নাপাব। এনেকুৱা ছোৱালীৰ সৎ বিচাৰ বিবেচনাৰ ছোৱালী বুলি মনা যায়। নম্বৰ 2, যিবোৰ ছোৱালীয়ে কথাৰ প্ৰতি কান্দে আৰু চিঞৰি দিয়ে, তেনে ছোৱালীয়ে নিজৰ প্ৰেমিকৰ পৰা কেতিয়াও দূৰ হ'ব নিবিচাৰে। এনেকুৱা ছোৱালী পৰিয়ালৰ কাৰণে বহুত ভাল বুলি কোৱা হয়। এনেকুৱা ছোৱালীৰ হৃদয় কোমল হোৱাৰ লগতে সকলো মানুহৰ ভাৱনাবোৰ বুজি পায়। এনেকুৱা ছোৱালীক কেতিয়াও হেৰাব নালাগে। ভুল নোহোৱাৰ পিছতো যিবোৰ ছোৱালীয়ে কান্দি দিয়ে, সেই ছোৱালীজনীৰ ভিতৰত মমতা বহুত থাকে, য'ত আপোনাৰ কাৰণে ভাল। নম্বৰ 3, আচাৰ্য চাণক্যই কয়, ছোৱালীবোৰ কান্দিলে বা চিঞৰিলে বহুত প্ৰকাৰৰ বেমাৰ দেহৰ পৰা দূৰ হৈ যায় আৰু কান্দিলে মন পাতল হৈ যায়। আচাৰ্য চাণক্যৰ নীতি অনুসৰি কান্দিলে টেনচনবোৰো দূৰ হৈ যায়। নম্বৰ 4, কথাৰ প্ৰতি কন্দা ছোৱালীবোৰ সকলোৰে ভাগ্যত নাথাকে। এনে ছোৱালীবোৰৰ হৃদয় কোমল পুতলাৰ দৰে হয়। কন্দা ছোৱালীবোৰ কাৰো হৃদয় নাভাঙে। তেনে ছোৱালীবোৰ নিজৰ হৃদয়খনেই ভাঙি পেলায়, কিন্তু বেলেগৰ হৃদয়খন ভাঙিব নিবিচাৰে। বেছি কন্দা ছোৱালীবোৰ নিজেই ভোকত থাকে আৰু বেলেগৰ পেট ভৰাবলৈ বিচাৰে। বেছি কন্দা ছোৱালীবোৰ বেয়া নহয়। যদি তেওঁলোকৰ হৃদয়খনত সোমাই দেখিব পৰা যায়, তেন্তে তেওঁলোকৰ হৃদয়ত বহুত কষ্ট থাকে। এনেকুৱা ছোৱালীবোৰক সন্মান কৰিব লাগে। তেওঁলোকৰ হৃদয় কেতিয়াও ভাঙিব নালাগে। এনেকুৱা ছোৱালীৰ হৃদয় ভঙাটোও পাপৰ সমান হয়। বন্ধুসকল, নম্বৰ 5, কিন্তু আপুনি জানেনে, আচাৰ্য চাণক্যই এইটোও কৈছে যে বেছিকৈ কন্দা আৰু চিঞৰা ছোৱালীবোৰ আপোনাৰ বিনাশো কৰিব পাৰে। এনেকুৱা মহিলা বা ছোৱালী আপোনাৰ মৃত্যুৰ কাৰণো হ'ব পাৰে। চাণক্যই কয় যে যেতিয়া কোনো মহিলা ভুল কৰাৰ পিছতো কান্দে আৰু চিঞৰিবলৈ ধৰে, তেতিয়া আপুনি সতৰ্ক হ'ব লাগে। চাণক্যই কয়, এনেকুৱা মহিলা বা ছোৱালী চালাক আৰু চতুৰ বুলি মনা যায়। মহিলা বা ছোৱালী এনেকুৱা চালাক আৰু চতুৰতা আপোনাৰ বৰবাদৰ কাৰণ হয়। সদায় আপুনি এনেকুৱা ছোৱালীৰ পৰা সাৱধান হৈ থাকিব লাগে। বন্ধু-বান্ধৱীসকল, মই আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ লগত, আৰু কমেণ্ট কৰিব। যদি আপুনি নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰি দি বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।